Hello guys, এতিয়া আমি Outenga ঝোল বনাম। Hello everyone, welcome back to my YouTube channel. আশা কৰো আপোনালোক সকলোৰে খবৰ ভাল। ৰবা ভিডিও অন কৰি লও। কেমেৰাটো অন কৰা লগে লগে আমাৰ এই দুজনী আহি পাই গৈছে হি ভিডিওটো উঠিবলৈ আজি খুব মন গৈছে। আজি আপোনালোকলৈ এটা ৰেচিপি ভিডিও লৈছো Outenga আৰু মাছৰ ঝোল। নিশ্চয় আপোনালোক বহুতে খাই ভাল পায় নহয় জানো। ময়ো খাই খুব বেছি ভাল পাওঁ। ময়ো খাই বহুত ভাল পাওঁ। তো খাই ভাল পাওঁ। ময়ো খাই ভাল পাওঁ। আমি আসলে সবে টেঙা খাই খুব ভাল পাওঁ আৰু কালি পথাৰলৈ যোৱা ভিডিও এটা দিছিলো তাত আপোনালোকক দেখুৱাইছিলোৱে যিসকলে চাইছিলে তেওঁলোকে দেখিছিলে পথাৰৰ পৰা আমি Outenga আৰু ঢেকীয়া লৈ আহিছিলো আৰু কৈছিলো যে আপোনালোকক বনাওঁতে দেখুৱাম বুলি কিন্তু কালি বনাই খোৱা নহলে সো আজি এতিয়া আমি বনাই খাম আৰু আপোনালোককো দেখুৱাম বুলি ভাবিছো ৰেচিপিটো সো এতিয়া বনাওঁগে আৰু ভিডিওটো চাই থাকক এইখিনি মাছখিনি এতিয়া মাছখিনি আগতে ভালকৈ ফ্ৰাই কৰি লওঁ তাৰ পিছত মাছৰ ঝোলকণ বনাম এইকেইটা Outenga কেইটা ইমান অকণমানি দেখিছেনে এয়া এতিয়া গছত লাগিছে হে একেবাৰে কোমলীয়া আৰু কোমলীয়া Outengaটোই খাই বেছি ভাল লাগে বাৰু এতিয়া মজাকে মাছৰ সৈতে বনাম এতিয়া এইটো গুছাই লওঁ এয়া মজাকে মাছখিনি ফ্ৰাই কৰি ললো আৰু এতিয়া মাছ ভজা কেৰাহীখনতে এয়া শুকান জলকীয়া দিছো আৰু এইকেইটা সৰিয়হ হয় গোটা সৰিয়হ আৰু এতিয়া ইয়াতে এয়া কুটি লোৱা নহৰু দি দিছো এতিয়া এইখিনি অকণমান ভাজি লওঁ আৰু এয়া আমাৰ কুমলীয়া Outenga খিনি ভালদৰে ধুই লৈ টুকুৰকৈ কাটি লৈছো এতিয়া এইখিনি ইয়াতে দি দিওঁ আৰু এতিয়া ইয়াতে অকণমান নিমখ দি দিছো আৰু অকণমান হালধিও দি দিওঁ বেছিকৈ হালধি নিদো Outenga ঝোলকণ বগা হৈ থাকিলে খাই ভাল লাগে নহয় জানো নিমখ হালধি Outenga এই সকলোবোৰ ভালদৰে মিহলাই লৰাই ললো আৰু এতিয়া Outenga খিনি হিজালৈকে মিডিয়াম ফ্লেমত অলপমান সময় ঢাকন দি ৰাখি থওঁ আৰু এতিয়া অলপমান সময়ৰ পিছত ঢাকনখন খুলি চাইছো আৰু এয়া দেখিছেনে আমাৰ Outenga হিজিলে এতিয়া ইয়াতে মই পানী দি দিছো নিজৰ জোখমতে মই অলপ বেছিকৈ ঝোল দিছো সেই কাৰণে পানী অলপ বেছিকৈ দি দিওঁ আৰু এতিয়া এইখিনি ভালদৰে আকৌ এবাৰ লৰাই লৈছো আৰু আকৌ ঢাকন দি ৰাখি থওঁ উতলালৈকে আৰু এতিয়া আমাৰ ঝোলকণ এয়া অলপ উতলোতে মাছ কেইপিস দি দিওঁ তাৰ পিছত ভালদৰে উতলি যাব পানীটো অলপ কমি যাব তাৰ পিছত আমাৰ Outenga মাছৰ ঝোল ৰেডি হৈ যাব খাব কাৰণে আৰু এয়া ভোট জলকীয়া আধা অলৰেডি খালোৱে আমি একণ দি দিওঁ তেতিয়া মজাছে জ্বলা হ'ব জ্বলা টেঙা খাই মজা লাগিব আৰু এতিয়া এইখিনি ভালদৰে উতলিছে আৰু অলপ উতলি লওক তাৰ পিছত নমাই দিম সো আমাৰ এইখিনিতে উতলি মেলি ৰেডি হলক তাৰ পিছত খাম আৰু এতিয়া মজাছে সো আমি খাই বৈ আহি গলো Outenga আৰু মাছৰ ঝোল আপোনালোককো দেখুৱালো বহুত বেছি ধুনীয়া হৈছিলে খাবলৈ আৰু আমাৰ ছোৱালী দেখিছেনে ভাত খাই উঠি আকৌ কুৰকুৰি খাইছে নাখাব ক'লেও খায়ও ভাত জানি ইমান নাখায় কুৰকুৰি চিপছ বেছি খাইছে বেয়া কথা ভাতো খাব লাগে ন তো আপোনালোকৰ ৰেচিপিটো কেনেকুৱা লাগিলে জনাব আপোনালোকে কোনে খাই ভাল পায় হেতুও জনাব আজি টেঙা আছে টেঙাই হ'ব ন Outenga হয় নহয় টেঙাই আছিলে তো আজি ভিডিওটো ইমানে আছিলে আশা কৰো আপোনালোকে চাই ভাল পালে তো আপোনালোকক পুনৰ এটা নতুন ভিডিও লগ পাম লাইক কৰি দিবা শেয়াৰ কৰি দিবা চেনেলটো দবাই দিবা বাই বাই লাইক কৰি দিব শেয়াৰ কৰি দিব সাবস্ক্ৰাইব কৰি দিবা আৰু কি চেনেলটো দবাই দিব সাবস্ক্ৰাইব বুলি কোৱাচোন বাই সাবস্ক্ৰাইব কৰি দিব তো বাই বাই